নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টিলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ বিষয়ে। বন্ধুসকল, বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বন্ধুসকল, জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ জন্ম হৈছিল 1969 চনৰ গুৱাহাটীৰ উজান বজাৰৰ জোৰপুখুৰী নামৰ অঞ্চলত। তেওঁৰ দেউতাকৰ নাম আছিল পুলিন চন্দ্ৰ দাস আৰু মাতৃৰ নাম আছিল তমল কুসুম দাস। তেওঁৰ মাতৃ চিটি গাৰ্লছ হাই স্কুলৰ এগৰাকী শিক্ষয়িত্ৰী আছিল। ইয়াৰ উপৰিও তেওঁৰ পৰিয়ালত তেওঁৰ পত্নী আৰু তেওঁৰ এগৰাকী কন্যা সন্তান আছে। তেওঁৰ পত্নীৰ নাম হৈছে মানসী দাস আৰু কন্যা সন্তানটিৰ নাম হৈছে জুহি দাস। জুহিয়ে স্নাতকোত্তৰ লাভ কৰিছে আৰু তেওঁৰ পত্নীয়ে এটা প্ৰডাকশ্যন হাউচ চলাই আছে। অভিনেতাজনে প্ৰাৰম্ভিক স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল লতাশিল প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰু প্ৰাথমিক শিক্ষা লাভ কৰিছিল কটন কলেজিয়েট স্কুলৰ পৰা আৰু শেষত স্নাতক ডিগ্ৰী লাভ কৰিছিল কটন কলেজৰ পৰা। বন্ধুসকল, অভিনেতাজনে অভিনয় জগতত প্ৰথম অভিনয় কৰিছিল পুলক গগৈৰ সেন্দুৰ নামৰ ছবিখনত। তাৰ পিছত শকুন্তলা, 1999 চনত বুকুৰ মাজত জ্বলে, 2000 চনত জোন জ্বলে কপালত, 2001 চনত নায়ক কন্যাদান, 2002 চনত জোনাকী মন, একাধাৰে কেইবাখনো ছবিত তেওঁ অভিনয় কৰিছিল। বন্ধুসকল, অভিনেতাজনৰ প্ৰাৰম্ভিক চৰিত্ৰসমূহ বেছিভাগেই খলনায়কৰ আছিল যদিও পিছলৈ তেওঁ কমেডি চৰিত্ৰত অভিনয় কৰা হৈছিল। বন্ধুসকল, অভিনেতাজনে একাধাৰে 2012 চনৰ পৰা 2019 চনলৈকে টেলিভিছনৰ ৰং চেনেলত ভাড়াঘৰৰ মূল চৰিত্ৰ হিচাপে অভিনয় কৰিছিল। অভিনেতাজনে বহুদিনৰে পৰা যকৃত ৰোগত ভুগি আছিল। যকৃতৰ সমস্যাত ভুগি থকা দাসৰ 2023 চনৰ 16 ডিচেম্বৰত 54 বছৰ বয়সত গুৱাহাটী এপ'ল' হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে। বন্ধুসকল, সদৌ শেষত আমাৰ চেনেলৰ তৰফৰ পৰা অভিনেতাজনৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনালোঁ। বন্ধুসকল, যদিহে ভিডিঅ'টি ভাল লাগিল তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু অভিনেতাজনৰ বিষয়ে জানি কেনে লাগিল আমালৈ এটা কমেণ্ট কৰিব। আৰু যদি আমাৰ চেনেলটোত প্ৰথম আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো এনেধৰণৰ ভিডিঅ'সমূহ সদায় আপুনি পাই থাকিবৰ বাবে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই।